নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক আটাইকে দুপৰীয়াৰ শুভকামনা জনালোঁ। বন্ধু-বান্ধৱীসকল, মই পুনৰ সৰাফুলৰ আজি এটি নতুন অংশলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সৰাফুলৰ আজিৰ নতুন অংশটিৰ নাম হ'ল নাৰী মানেই সম্পূৰ্ণ। আহকচোন বন্ধু-বান্ধৱীসকল, সৰাফুলৰ আজিৰ নতুন অংশটিলে আমি একেলগে আগবাঢ়ো আৰু অনুভৱ কৰোঁ সৰাফুলৰ অনুভূতিবোৰক। নাৰী মানে সম্পূৰ্ণা। বহু দিনৰ পৰা কম বুলি ভাবি থকা এটা কথা কওঁ। সততে আমাৰ সমাজত শুনা এটা কথা, তাই এতিয়াও সম্পূৰ্ণ নাৰী হোৱাগৈ নাই। কি অৰ্থ ইয়াৰ? কোনে সাজিছে সম্পূৰ্ণ নাৰীৰ সংজ্ঞা? নাৰী নিজেই সম্পূৰ্ণা, যি আনক পূৰ্ণ কৰে। নাৰীক সম্পূৰ্ণ কিহে কৰিব? এচামৰ মতে এগৰাকী নাৰী বিয়া হৈ কেঁচুৱা এটাৰ ল'ৰা হ'লে ভাল। জন্ম দিলেই পূৰ্ণ নাৰী হয়। হয়, মাতৃত্ব এগৰাকী নাৰীৰ জীৱনৰ আটাইতকৈ সুন্দৰ তথা শ্ৰেষ্ঠ অনুভৱ হয়। কিন্তু কাৰোবাৰ উদং গৰ্ভ তেওঁৰ অসম্পূৰ্ণতাৰ প্ৰতীক কিদৰে হ'ব পাৰে? কাৰোবাৰ উকাহিউতাৰ তেওঁৰ আধৰুৱা হোৱাৰ পৰিচয় কিদৰে দিব পাৰে? শুনক, নাৰীক পূৰ্ণতা নালাগে। নাৰী প্ৰকৃতি, যি নিজেই নিজতে পূৰ্ণ। বৰঞ্চ পূৰ্ণতা নাৰীয়েহে দিব পাৰে। সেয়া লাগিলে কাৰোবাৰ ঘৰতেই হওক, নাইবা কাৰোবাৰ হৃদয়তে হওক। মস্কৰাটোত বাদেই সহানুভূতি দেখুৱাৰো সাহস নকৰিব সেই শক্তিশালী সত্তাক। মনত ৰাখিব, আখ্যান সাক্ষী আছে, যিগৰাকী নাৰীকেই অসম্পূৰ্ণ বুলি সমাজে হাঁহিছে, স্বয়ং নাৰায়ণে সেইগৰাকী নাৰীৰ সন্তান হৈ জন্ম লভিছে। সেয়া লাগিলে কৌশল্যাই হওক বা যশোদাই হওক। ধন্যবাদ।